ভিডিঅ' ফ'ৰ লাইনত বাইক চলোৱাটো এটা ৰিস্কি কাম। মই সাধাৰণতে ল'ৰাবিলাকক বুজাওঁ বহুত ভিডিঅ'ৰ মাধ্যমতো বা ফেচ টু ফেচ, কাৰণ ফ'ৰ লাইনত বাইক চলাওঁতে সাৱধান হ'ব লাগে। মই আজি 75 কিলোমিটাৰ এটা ৰান কৰিলোঁ বাইকতে, বহুত সাৱধান। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ ভিডিঅ'। আৰু আজিৰ ব্লগ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এখন বিশেষ বিয়া। আৰু এই বিশেষ বিয়াখনত মই আহিছোঁ, মই বিশেষ কিছুমান মানুহক লগ পাইছোঁ। আৰু বিয়াৰ যিটো মুখ্য আকৰ্ষণ হয় আচলতে কইনাজনী কেনেকৈ সজাই থৈ দিছে আপোনালোকক মই গোটেইখিনি দেখুৱাম। তো বলক এতিয়া ভিতৰলৈ যাওঁ। তো ভিতৰৰ দৃশ্যাংশখিনি আচলতে এনেকৈয়ে আছিলে। ইয়াত যিহেতু পৰিয়ালটো বহুত ডাঙৰ, দূৰ দূৰণিৰ পৰা সকলোকে মাতিছে, কাকো এৰি দিয়া নাই। ইজনে সিজনেক পাইছে, সিজনে ইজনেক পাইছে, বহুত দিনৰ মূৰত কোনোবাই কোনোবাক লগ পাইছে। তো একেবাৰে মানে ফূৰ্তিত আছে, চব কথা পাতি আছে। ময়ো মাজত সোমাই গ'লোঁ, সোমাই চবকে এবাৰ হ'লেও মাতিছোঁ আৰু মই যিহেতু বহুত দিনৰ মূৰত সকলোকে একেলগে পালোঁ, তো চবৰ মাজতে সোমাই বহুত কথা পাতিলোঁ। তাৰপিছত সকলোকে লগ পাই ময়ো বৰ আনন্দিত হ'লোঁ। দৃশ্যাংশ কিছুমান ৰেকৰ্ড কৰিলোঁ। কইনাজনী আমাৰ সকলোৰে অতি মৰমৰ, ওচৰত বহি ভিডিঅ' এটা বনাই সাঁচি ৰাখি থৈ দিলোঁ। আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিনদাৰ মৃত্যুত সকলোৰে মনত বৰ দুখ বেদনা। তথাপিও বিয়াখন আগতীয়াকৈ বন্দবস্ত কৰা হৈ আছিলে, যাৰ কাৰণে বিয়াখন সময়মতে অনুষ্ঠিত কৰিবলগীয়া হ'ল। ঘৰখনৰ একমাত্ৰ ছোৱালীজনীৰ বিয়াখন চাবলৈ, বিয়াখনত উপস্থিত হ'বলৈ পৰিয়ালৰ কোনো বাকী থকা নাই। দূৰ দূৰণিৰ পৰা সকলো আহি উপস্থিত হৈছে মৰমৰ কইনাগৰাকীক এপাক চাবলৈ আৰু সকলোৱে আশীৰ্বাদ দি বিদায় দিবলৈ। ইয়াত দূৰ দূৰণিৰ পৰা সকলো আহি উপস্থিত হৈছে। নিজৰ গাঁওখনৰ ভিতৰত থকা যিসকল পৰিয়ালৰ লোক আছে, তেওঁলোক কাকো মই ভিডিঅ'ত দেখুৱাব নোৱাৰিলোঁ, কাৰণ চবেই নিজৰ কৰ্তব্য পালনত ব্যস্ত হৈ আছে। যদিও বিয়াখন বহলকৈ পাতিছে, বহুত মানুহৰ উপস্থিতি, তথাপিও ডিচিপ্লিন মানিব লাগিব, কাৰণ ডিচিপ্লিনৰ ভাল টকাৰ কাৰণে কোনো মানুহে কোনো ধৰণৰ অসুবিধা হোৱা নাই, চবে সুখী হৈ যাব পাৰিছে। দৰা কইনা দুয়োৰে ভৱিষ্যত মংগলৰ কাৰণে আপোনালোকৰ পৰা দুৱা আশীৰ্বাদ কামনা কৰিছোঁ। কিছুমান ৰেষ্ট্ৰিকশ্যনৰ কাৰণে বিয়াৰ মেইন কিছুমান কাৰ্যসূচী আপোনালোকক দেখুৱাব পৰা নাই। এয়া আছিলে আগবেলাৰ দৃশ্য। তো পিছবেলা ইমান মানুহ ভিৰ হৈছে, যাৰ কাৰণে মই কোনো ধৰণৰ ভিডিঅ' কৰিব পৰা নাই, যাৰ কাৰণে ৰিয়েলি ভেৰি চৰি, বহুতখিনি দৃশ্য বাকী থাকি গ'ল। দুপৰীয়া সকলোকে দুপৰীয়া ভাত খোৱালে। এতিয়া আবেলি সময়ত আকৌ এবাৰ কোনোবাৰ ভোক লাগিছে বুলি পেলাই লুচি পুৰিৰ ব্যৱস্থা কৰা হৈছে। তো বহুতে লুচি পুৰি খালে, ময়ো খালোঁ। কেটাৰিং পাৰ্টিৰ ল'ৰাকেইটাৰ ব্যৱহাৰ বা তেওঁলোকৰ ছাৰ্ভিচ বৰ ভাল লাগিছে। যিহেতু আমন্ত্ৰিত অতিথিসকল বেছি আছিলে, সেইকাৰণে দৰা পাৰ্টিক লেটকৈ মাতা হ'ল। এতিয়া ৰাতি প্ৰায় 10টা বাজিছে। 10টা বজাত দৰাৰ গাড়ীখন আহি লাহে লাহে সোমাইছে আৰু দৰাজনক চাবলৈ গেটৰ মুখত ভিৰ কৰিছে। ল'ৰা ছোৱালী সকলোৱে ভিৰ কৰিছে, যথেষ্ট ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে, যিহেতু দৰাৰ গাড়ীখন ইতিমধ্যে আহি উপস্থিত হৈছেহি। তাৰপিছত ল'ৰা ছোৱালীসকলে দৰাৰ লগত অলপ ধেমালি কৰিলে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে। আৰু বাকী দৃশ্যাংশখিনি আই এম ৰিয়েলি ভেৰি চৰি, মই দেখুৱাব নোৱাৰিলোঁ, যিহেতু